নমস্কাৰ, স্বাগতম জনাইছোঁ ভৃগু ব্লগছ ইউটিউব চেনেলটোলৈ। মাঘ বিহুৰ উৰুকাৰ দিনা আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক যিহেতু গোটেই অসমখনতে বৰ্তমান বিহুৰ প্ৰভাৱ আৰু বৰপেটাত এদিন পিছত হয়, গতিকে মাঘ বিহুৰ আজি হৈছে উৰুকা, গতিকে বৰপেটাত এদিন পিছত হয় আৰু সেই উৰুকাৰ আজি কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ উৰুকাৰ বাকৰিৰ পৰা, গতিকে ভিডিঅ'টো চাই থাকক। বৰ্তমান উৰুকাৰ বাকৰিত সোমাবলৈ ৰেডি হৈছোঁ আৰু উৰুকাৰ বাকৰিত আজি কি আয়োজন হৈছে গোটেইখিনি ৰূপম দাই কৰি আছে। কৈ থাকক ৰূপম দা, কি আয়োজন আছে আজি? ঠিক আহিছে, ঠিক আছে। কি আয়োজন মানে আমাৰ আজি আলু ভাজা আছে আৰু গান চান গাব, চবৰে গান চান গাব লাগিব। সেয়ে আৰু অলপ ডেক'ৰেশ্যন কৰা হৈছে, এইবিলাক আৰু সকলো অসমবাসীক আৰু মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ আৰু যিবিলাক অসমবাসী, সকলো অসমবাসীকে মাঘ বিহুৰ ওলগ জনালোঁ। আৰু এতিয়া আমি উৰুকাৰ বাকৰিত সোমাই গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু এখন ইয়াত বিশেষ এটা সেই আছে যে ইয়াত এখন লটাৰী খেলা আছে আৰু আমাৰ মাজত আছে ঠিকাদাৰ। কেনে মাঘ বিহুৰ কি কথা, আজি মাঘ বিহুৰ কি ক'ব? প্ৰথমতে মাঘ বিহু উপলক্ষে মই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, জ্ঞাপন কৰিলোঁ, যাতে সকলোৱে মনৰ আশাবোৰ পূৰণ হয়, আগন্তুক দিনবোৰ ভালেৰে যায়। এইটোৱে এতিয়া উৰুকাৰ বাকৰিত সোমাই গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু স্পেচিয়েলি লটাৰী খেলখন দেখুৱাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। উৰুকাৰ বাকৰিত বৰ্তমান আছোঁ আৰু উৰুকাৰ বাকৰিৰ এই ঠাই গোটেইখিনি প্ৰস্তুতি কৰাৰ কাৰণে মোৰ শ্ৰদ্ধাৰ খুৰা ৰবেন খুৰা আছে। ৰবেন খুৰা, আজি যিহেতু মাঘ বিহুৰ উৰুকা, গতিকে মাঘ বিহুৰ উৰুকা উপলক্ষে আপোনাৰ যিহেতু বাসগৃহৰ সন্মুখভাগত প্ৰত্যেক বছৰে এনেকুৱা হৈ আছে, তো আজি আপোনাৰ ইয়াতে কি কি আয়োজন কৰা হৈছে সকলোখিনি যদি অলপ কৈ দিয়ে। সুন্দৰ, কাৰণ মাঘ বিহু ভোগালী বিহু আৰু আমাৰ আচলতে কি, আমাৰ ঘৰত মই তেতিয়া আচলতে চাকৰি সূত্ৰে বাহিৰতো আছিলোঁ আৰু ইয়াতে জনীয়া গাঁৱতো আছিলোঁ আৰু তাৰ মাজেদি বিহু বুলি ক'লে মই ঘৰলৈ আহিছিলোঁ। আজি 25 বছৰ অতিক্ৰম কৰি আজি 31 বছৰত আমি আমাৰ ঘৰত মাঘ বিহু উদযাপন কৰা এইটো 31 বছৰ আজি পূৰ্ণ হ'ল। আৰু এনেকুৱা দিনত তাৰমানে কি আমাৰ যিটো এইবাৰ তাৰমানে কি যোৱা বছৰো আমি বৰ সুন্দৰভাৱে আমি পালন কৰিছিলোঁ, কিন্তু এইবাৰ তাৰমানে কি খুব অনুষ্টুপীয়া কৰি হ'লেও কিন্তু মাঘ বিহু বুলি ক'লে, ভোগালী বিহু বুলি ক'লে তাৰমানে কি এটা মনত এটা অসমীয়া মানুহৰ এটা ভোগৰ উৎসৱ। এই ভোগালী বিহুত আমি কেনেকৈ এই বিহুটো নকৰা কৰি থাকোঁ। তৎসত্ত্বেও আমি আমাৰ চৰকাৰৰ কিছুমান আমাৰ SOPৰ মানে কথা আমি সম্পূৰ্ণভাৱে মানিও আমি ঘৰৰ ভিতৰতে আমি এনেকৈ ঘৰত এই বিহুটো উদযাপন কৰি আছোঁ। আৰু এই বিহু উদযাপনত আজি আমাৰ ঘৰত আমি আগৰ পৰাই তাৰমানে কি ইয়াতে এটা শিশু আৰু বা যিয়ে হওক আৰু সকলোৱে আহে, ৰাইজ আহে
আহি পেলাই তেওঁলোকে এটা লটাৰী খেল এটা হয়। কিমান বছৰ ধৰি হৈ আছে এইটো আমাৰ 31 বছৰত মই ভৰি দিলোঁ। 31 বছৰ ধৰি পেলাই এই অনুষ্ঠানটো কৰি আছোঁ আৰু এই বছৰো আমি তাৰমানে অনুষ্টুপীয়া কৰি কৰা নাই, কিন্তু যিখিনি পাৰোঁ তাৰমানে চৰকাৰী SOP মানি পেলাই যিখিনি একেবাৰে নকৰিলে নহয় সেইখিনিহে কৰি আছোঁ। আৰু এতিয়া আমাৰ আলু ভাজা আমাৰ তাৰমানে যিহেতু উৰুকা, আজি আমাৰ নামনি অসমত আজি আমি বৰপেটীয়া মানুহ হিচাপে কম যে আমাৰ আজিহে উৰুকা হয়। আজিৰ উৰুকাত আমি আলু ভাজা খাম আৰু ঘৰে ঘৰে হয়তো কোনোবাই যাই যেনেকৈ ভোগ কৰিব, গতিকে তেনেকৈ ভোগ কৰে। গতিকে আজি আমি তাৰমানে আমাৰ ঘৰত আলু ভাজি আছে, তাৰপাছত লটাৰী খেল আছে, মেজি জ্বলি আছে। গতিকে তাৰ মাজেদি মেজি মানে আমাৰ এই যিটো মানে আমাৰ ঘৰতে বনোৱা মেজি সেইটো জ্বলি আছে। আৰু কালিহে আচলতে আমাৰ সত্ৰীয়া পৰম্পৰা নিয়ম মতে কালি বৰদুমহাই আমাৰ কীৰ্তন ঘৰত মেজি জ্বলিব, আমাৰ ৰাজহুৱা স্থানত আমাৰ মেজি জ্বলিব। কালি ৰাতিপুৱা একদম মানে একেবাৰে ৰাতিপুৱাৰ সময়তে মেজি জ্বলিব। তাৰপাছত আমাৰ গোটেই গাঁৱত বাট বুলনি হ'ব আৰু হৰি কীৰ্তনৰ নামেদিয়ে আমাৰ গাঁওখনক পবিত্ৰ কৰা হ'ব। তাৰপিছত আমাৰ এই অনুষ্ঠানটোৰ সামৰণি পৰিব অহাকালিহে। কিন্তু আজি আমাৰ এটা উৰুকা হিচাপত আমি তাৰমানে এইখিনি ফূৰ্তি তামচা কৰি আছোঁ। আমাৰ গোটেইখিনি ৰাইজক লৈ পেলাই আমাৰ যিখিনি ৰাইজে আমাৰ লগত সদায় স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত থাকে, আজি এই দিনটোত আমি উৰুকা হিচাপে পালন কৰোঁ বৰপেটীয়া ৰাইজ হিচাপে। গতিকে সেইটো কৰি আছোঁ। গোটেইখিনি খুৰাই ধুনীয়াকৈ বুজাই দিলে। শেষত খুৰা কি ক'ব মাঘ বিহু উপলক্ষে অসমবাসী? এতিয়া মই এটা কথাই ক'ম, অত্যন্ত মানে কি আমি তাৰমানে আমি তাৰমানে আচলতে পৃথিৱীখন ধুনীয়া হওক, গোটেই ৰাইজ ধুনীয়া হওক, অসমবাসী ধুনীয়া হওক, অসমীয়াৰ মনে প্ৰাণে এই যিটো বিহুৰ তাৰমানে যিটো মাদকতা, সেইটো মাদকতাত আজি অলপ হয়তো আমি বিহুখিনি কৰি আছোঁ যদিও তাৰ মাজতো অলপ যেন কিবা এটা এতিয়া গোটেই বিশ্বত যিটো ক'ভিডৰ যিটো মানে আৰু তৃতীয় এটা ঢৌ আহি আছে, আৰু তাৰ লগতে অমিক্ৰণৰো যিটো এটা ঢৌ আহি আছে, এতিয়া আমি বিশ্ববাসী ত্ৰাসিত হৈ আছোঁ। তাৰ মাজতে আমি প্ৰত্যেকেই সাৱধান হৈ পেলাই আমি ঘৰে ঘৰে একদম অনুষ্টুপীয়া কৰি হ'লেও আমি ভোগালী বিহু উদযাপন কৰিছোঁ। আৰু এই ভোগালী বিহু উদযাপনৰ দ্বাৰাই আমি যাতে একদম একেবাৰে গোটেই পৃথিৱীত এই যিটো মহামাৰীৰ কৰাৰ গ্ৰাসত আমি আজি 3 বছৰ ধৰি পৰি আছোঁ, এই কৰাৰ গ্ৰাসৰ পৰা যাতে আমি মুক্ত পাওঁ, ভগৱানৰ ওচৰত তাকেই আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। তো শেষত ৰবেন খুৰাই ধুনীয়াকৈ বুজাই দিলে। তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ উৰুকাৰ বাতৰিত আৰু কি প্ৰস্তুতি চলি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান ইয়াতে ভাজি বৰ্তমান আছোঁ উৰুকাৰ বাকৰি। আৰু উৰুকাৰ বাকৰি আজি বিশেষ হৈছে লটাৰী খেল, আৰু লটাৰী খেলখন অলপমান আপোনালোকক দেখুৱাই আছোঁ। তাৰ আগতে আমাৰ ইয়াত উপস্থিত আছে জনীয়া সত্ৰৰ পাঠক শ্ৰদ্ধাৰ নৱ পাঠক দাস ডাঙৰীয়া। তেখেতৰ পৰা মাঘৰ বিহুৰ যিহেতু হয়, আৰু লগতে এটা বিশেষত্ব কথা জানিম যে তো বৰ্তমান আছোঁ উৰুকাৰ বাকৰি। আৰু উৰুকাৰ বাকৰি আজি বিশেষ হৈছে লটাৰী খেল, আৰু লটাৰী খেলখন অলপমান আপোনালোকক দেখুৱাই আছোঁ। তাৰ আগতে আমাৰ ইয়াত উপস্থিত আছে জনীয়া সত্ৰৰ পাঠক শ্ৰদ্ধাৰ নৱ পাঠক দাস ডাঙৰীয়া। অসমৰ ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই চেগতে আপোনালোক পদ্ধতিলৈ আটাইৰে যাতে সুস্বাস্থ্যৰ গৰাকী হয় আৰু এই ক'ভিড মহামাৰীৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পায়, তাৰ কাৰণে মই ভগৱন্ত বাসুদেৱৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। অসমখন ভাল হওক, সকলোৰে মংগল হওক, এয়ে মই কামনা কৰিছোঁ।